মালিবাৰী পথাৰ বজাৰত মা মামনি চিজা মটৰ্ছৰ শ্ব'ৰুম মুকলি কৰা হৈছে। কামৰূপ জিলাৰ মালিবাৰী পথাৰ বজাৰত আজি এখন মটৰ্ছ শ্ব'ৰুম শুভ উদ্বোধন কৰা হয়। এক মাংগলিক অনুষ্ঠানেৰে যুৱ ব্যৱসায়ী ছফিকুল ইছলামে মুকলি কৰে মা মামনি চিজা মটৰ্ছ নামৰ এই শ্ব'ৰুমখন। মূলতঃ সকলো ধৰণৰ ছেকেণ্ড হেণ্ড দুচকীয়া বাহন বিক্ৰীৰ উদ্দেশ্যে মুকলি কৰা হৈছিল এই শ্ব'ৰুমখন। ইয়াতে বিনিময় আৰু ফাইনেন্সৰ লগতে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব ছেকেণ্ড হেণ্ড দুচকীয়া বাহন। সেয়েহে গ্ৰাহকসকলক এই সুবিধা লাভৰ বাবে 9101297330 অথবা 7896964291 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ স্বত্বাধিকাৰী ছফিকুল ইছলামে গুহাৰি জনাইছে। সমৰিয়াৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, ট্ৰেণ্ডিং আছাম। আজি অতি ভাল লগা এটা অনুষ্ঠান, মা মামনি চিজা মটৰ্ছ ছেকেণ্ড হেণ্ড বাইকৰ এখন শ্ব'ৰুম ইয়াতে উদ্বোধন হ'ল। গতিকে আমাৰ এইখন মালিবাৰী পথাৰ বজাৰ ইয়াতে অতি অনুন্নত জেগাত এনেকুৱা এটা অনুষ্ঠান হোৱাত আমাৰ বহুত উপকৃত হ'ম বুলি আমি ভাবিছোঁ আৰু ৰাইজৰকো জনাইছোঁ ইয়াতে নানান ধৰণৰ সুবিধা আছে। আপোনালোকেও এই মালিবাৰী পথাৰ বজাৰৰ এইখন শ্ব'ৰুমৰ পৰা বিভিন্ন ধৰণৰ সুবিধা পাব। ইয়াতে বাইক এক্সচেঞ্জ কৰিব পাৰিব, ডাউন পে'মেণ্ট দি বাইক আপোনালোকে লোনত ল'ব পাৰিব। গতিকে আমাৰ অতি আনন্দৰ বিষয় আৰু আপোনালোককো আমি জনাওঁ আপোনালোকে ইয়াতে আহি আমাৰ এইখন অনুষ্ঠানত যাতে আপোনালোকে সহযোগ কৰে আৰু বাইক বৰ ইয়াৰ পৰা লৈ যায় বুলি আমাৰ আশা। আমিও ইয়াতে আমাৰ কাৰণে অতি সুবিধাজনক এখন অনুষ্ঠান হ'ল বুলি আমি ভাবিছোঁ। মা মামনি চিজা মটৰ্ছ প্ৰতিষ্ঠানে অনুষ্ঠানখন উদ্বোধনী কৰাৰ হকে অঞ্চলবাসীৰ মুৰব্বীসকলৰ লগতে মোকো আহ্বান কৰিছে। আজি অনুষ্ঠানত উপস্থিত হৈ অঞ্চলবাসী জনসাধাৰণৰ সহায় সহযোগিতা পাই অনুভৱ হৈছে যে এই অনুষ্ঠানখনে অঞ্চলবাসী ৰাইজৰ আদৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই প্ৰতিষ্ঠানখনৰ জৰিয়তে আমাৰ অঞ্চলবাসী ৰাইজৰ মটৰ বাহন বেচা কিনা কৰাৰ ক্ষেত্ৰত সুলভ হ'ব, সহজ হ'ব। অঞ্চলবাসী ৰাইজৰ আৰ্থিকভাৱে সামাজিকভাৱে কিছু পৰিমাণে হ'লেও সহায়ক হ'ব। বজাৰত আজি আমাৰ ছেকেণ্ড হেণ্ড ডিলাৰখন উদ্বোধন কৰা হ'ল। মা মামনি চিজা মটৰ্ছ দোকানখন উদ্বোধন কৰা হ'ল। আপোনালোকে সকলোৱে মিলিজুলি আহিব। বাইক চাইক ল'ব, ছেকেণ্ড হেণ্ড বাইকৰ সুবিধা আছে, ইয়াতে এভেইলেবল বাইক চাইক আছে। ছেকেণ্ড হেণ্ড আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব, আপোনাৰ এক্সচেঞ্জ কৰি পেলাইও ল'ব পাৰিব। লোকেশ্যনটো ক'ত? বজাৰ।